এইবাৰ আমি এইটো বিভাজন কৰিম 1296 greater than 284 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে 1296 equal 384 into এতিয়া আমি ইয়াৰে হৰণ কৰিম এইটো ইয়াৰে কিমানটা সংখ্যা থাকিম দুটা ইয়াৰে কিমান থাকিম দুটা 3 এৰ কিমান দেখিলো 12 3 4 গুণে 12 যেহেতু আমাৰ 3 ৰে 12 টো মিলি গল 3 4 গুণ 12 তেতিয়া তোমালোকে 4 বাৰ নিদিবা কিমান বাৰ দিবা 3 বাৰ কৰিছোৱা 3 4 গুণ 12 3 8 গুণ 24 25 3 3 গুণ 9 10 11 কিমান বাৰ যাব 3 বাৰ যাব 1152 হল 6 2 গুণ থাকিল 4 9 5 গুণ থাকিল 4 দেখিল 1 কিমান বাৰ গল 3 বাৰ বাকি ৰল কিমান 144 144 not equal 0 384 greater than 144 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে 384 equal 144 into এইবাৰ আমি 144 ৰে 384 হৰণ কৰিম দুটা ঢাকি ধৰিলো ইয়াতে আমি দুটা ঢাকি ধৰিলো একেৰে 3 কিমান বাৰ যায় 3 বাৰ কিন্তু আমি 3 বাৰ নিদিও কিমান দিম 2 বাৰ দিম 2 4 গুণ 8 8 2 কিমান বাৰ যাব 2 বাৰ 288 14 8 গুণ থাকিল 6 ইয়াত থাকিল তোমাৰ 17 17 8 গুণ থাকিল 9 কিমান ৰল 96 কিমান বাৰ গল 2 বাৰ বাকি ৰল 96 এইবাৰ আকৌ লিখা 96 not equal 0 144 greater than 96 আকৌ লিখা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে 144 equal 96 into এবাৰ আকৌ আমি 144 96 ৰে হৰণ কৰিম ইয়াৰ এটা থাকা ইয়াৰ এটা থাকা 9 1 গুণে 9 9 2 গুণ 18 যেটো ইয়াত 18 নাই গতিকে আমাৰ কিমান বাৰ যাব 1 বাৰ যাব 96 14 6 গুণ থাকিল 8 13 9 গুণ থাকিল 4 কিমান হল 48 বাৰ গল 1 আৰু ৰুলা 48 বাকি ৰল আকৌ 48 not equal 0 96 greater than 48 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আকৌ 96 equal 48 48 ৰে 96 ক আমাৰ কিমান বাৰ যাব 2 বাৰ যাব 48 2 গুণ 96 কিমান বাৰ গল 2 বাৰ বাকি ৰল কিমান হল 0 গতিকে এতেকে গ হা উ কিমান হ'ব 48 আগৰ নিচিনাকৈ এতে অংকগিতা কেৱল কিমান বাৰ যাব এটো ইয়াতে হৰণটো কৰি চাবা কৰি চালে যেতিয়া 0 ওলাব তেতিয়া গণিতৰ আমাৰ গসাগুটো ওলাই যাব এইবাৰ আমি শেষৰ অংকটো লম 40581848 greater than ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে 4058 equal 1848 এইবাৰ আমি 1848 ৰে ইমানক হৰণ কৰিম ইয়াতে যেহেতু আমাৰ 4টা অংক আছে গতিকে আমি 3টা ঢাকি ধৰিম ইয়াৰে 3টা ইয়াৰে 3টা 1 4 গুণে 4 যেহেতু 4টো মিলি গল গতিকে 4 বাৰ নাযাব 3 বাৰ যাব তোমালোকে 3 ৰে পূৰণ দি চাবা অলপ ডাঙৰ হ'ব সেইভাবে মই 2 বাৰ দিছো কিমান গল 3696 গল কিমান বাৰ গল 2 বাৰ বাকি ৰল কিমান 362 আকৌ আগৰ নিচিনা লিখা 362 not equal 0 1848 greater than 362 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে যেহেতু এইবাৰ গণিত অলপ লম্বা হ'ব সেইকাৰণে মই এই মাজৰখিনি লিখা নাই 1848 equal 362 আমি কি কৰিম ইমানেৰে ইয়াক হৰণ কৰিম ইয়াৰে আমি দুটা সংখ্যা ঢাকি ধৰিলো ইয়াৰে আমি দুটা সংখ্যা ঢাকি ধৰিলো 3 6 গুণে 18 যেহেতু আমাৰ 6 বাৰ মিলি গল 3 6 গুণ 18 হ'ব গতিকে 6 বাৰটো তোমালোকে নিদিবা কিমান বাৰ দিবা 5 বাৰ দিবা 5 বাৰ গল বাকি ৰল কিমান 38 বাকি ৰল আকৌ আগৰ নিচিনাকৈ লিখা
38 not equal 0 362 greater than 38 হল এইবাৰ আমি 362 equal 38 into দিলু এইবাৰ আমি ইয়াতে একটু হৰণ কৰি এটা এটা সংখ্যা থাকি ধৰিলো ইয়াৰে এটা থাকি ধৰিলো কিমান দেখিলো 3 আৰু এতে দেখিলো 37 3 ভাগ মতে 3 10 গুণে 30 3 12 গুণ কিমান হ'ব 37 গতিকে 12 বাৰ বা 10 বাৰ না যাব কিমান বাৰ যায় আমাৰ 9 বাৰ যাব হৰণ অংকত আমাৰ গুটিত কৰি ডাঙৰ বাৰ 9 বাৰ যাব গতিকে আমাৰ ইয়াতে কিমান বাৰ দিলো 9 বাৰ কিমান বাকি ৰল 9 বাৰ গৈ 20 বাকি ৰল আকৌ লিখিলো 20 not equal 0 38 greater than 20 38 এবাৰ বিশেৰে 38 কিমান বাৰ যাব একবাৰ বাকি ৰল কিমান আমাৰ ইয়াতে 18 not equal 0 20 greater than 18 20 equal 18 এবাৰ 18 ৰে 20 কিমান বাৰ যাব একবাৰ বাকি ৰব কিমান বাৰ দুই বাকি ৰব আকৌ লিখিলো 2 not equal 0 18 greater than 2 18 equal 2 গতিকে 2 ৰে আমাৰ 18 কিমান বাৰ যাব 9 বাৰ গতিকে 2 9 গুণ 18 বাকি ৰল কিমান 0 গতিকে কোখাগু কিমান হ'ব আমাৰ 2 তোমালোকে কি কৰিবা যিটো সংখ্যা বাকি ৰয় তাৰে আগৰ আমাৰ ভাজকটো ইয়াৰ নাম ভাজকক আকৌ হৰণ দিবা আকৌ যিমান বাকি ৰব তাৰে আমাৰ আকৌ ভাজকক হৰণ দিবা এনেকৈ হৰণ দি আহিবা ইয়াতে যেহেতু 4টা দেখিছিলা সংখ্যা তেতিয়া আমি কিমান থাকি ধৰিছিলো 3টা ইয়াতে যেহেতু 3টা আছিল আমি 2টা থাকি ধৰিছিলো আৰু ইয়াতে যেহেতু 2টা আছিল আমি ইয়াৰে এটা থাকি ধৰিছিলো আমি কি কৰিম 4টা থাকিলে 3টা থাকি ধৰিব লাগে 3টা থাকিলে 2টা থাকি ধৰিব লাগে আৰু 2টা থাকিলে এটা সংখ্যা থাকি ধৰি ইয়ালৈ পূৰণ এটা মাতিব লাগে আজি কলন বিধি মই শেষ কৰিলো তোমালোকে গোটেইকেইটা গুণি ভালদৰে কৰি চাবলৈ